টোপনি ভাঙিলে আজি পুৱতি নিশাতে আহি কিবা বেয়া সপোন দেখিছে চাগে বাট কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুৱতি নিশাতে আহি মই কি আচৰিত কি আচৰিত হ'ল এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি কবিতা পঢ়ি আছে বুঢ়া পাইছা মোক পানী কেঁচু আৰু খালি জন্ম হৈছেহে ভালকে দাঁতেই নুবুজিছে ঐ ফাল্টু নকৰবি দেই এনে টেনশ্যনত আছো মানুহটো কিহৰ টেষ্টমত আহিছা কৈ আছো না নাই কবিতাৰ টেনশ্যন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক ক'লেতো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে চা কি হ'ল এই মদাহী চাওক চাকৰি বা খেদি দিয়া ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে হে সঁচাই কৈছো চা মোক এতিয়া মাতি নি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিব চা এই পাগল বসুমতাৰী কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা বালু এই মোক এই পেন এটা আৰু কাগজ একেৰা দিয়াচোন মত আহিছা আচ্ছা কথাটো কওঁতেহে মই গম পাইছো কি কবিতা কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মত আহিছা শুনকচোন মোক দাদা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো মত আহিছা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখা জানা তই এ বহুত মঞ্চাই গাই ফুৰিছে দেচোন দে পঢ়ি শুনাও মই এটা গাম হা অ লাও পুলি লৰাই উলু লৰাই ইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুঠি দিলো একেদিনাই চাফা মই নিজে উঠিছো আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিম বুলি কৈছো এবাৰ শুনকচোন দে শুনা পাও চৰাই উৰি গ'ল পালে নদী পা ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শুক্ৰবাৰ হে শনিবাৰ দাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটোৰ কথা নকৈছো এইটো বেলেগ পাও মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জোৰ কমি আছে সেইকাৰণে শনিবাৰে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসুদা হৈ গল দে পঢ়ি শুনাও এয়া বিউটি এইটো কথা বেলেগ টাইপৰ কবিতা অসমীয়া ইংলিছ মিক্স এনে কবিতাটো অসমীয়াত পঢ়িব নে ইংলিছত পঢ়িব অসমীয়া ইংলিছ দুটা মিক্স আছে তই পঢ়ি শুনাও না ডেট ইজ এ বাফেলো ভাঙি আছে উই হাফেলো এইটো কবিতা লিখিছে আপুনি ডক আৰু আছে অমৃতা মই এটা গান শুনিব হা শুনিবাচোন লগতে আহিছিলা কলে গুচি গলা বঢ়িয়া লগতে আহিছিলা কলে গুচি গলা যামগে বোলা এইটো কি কবিতা এটা কি হৈছে চাওকচোন ছাৰ সি কবিতাটো লিখা শান্তি নেদে মইনো কি কৈছে খালি কবিতা এটা উঠিহে দিছো বোলে অ' গৌ আগ খাও কিয় আগডাল লেখাই গুইডাল কামি দাঁতটো ভাঙো কিয় চব শুনকচোন শুনক কওক কবিতা মই লিখি আনিছো আপোনাৰ কাৰণে হা শুনক ছাৰ আপুনিও কবিতা লিখে কিয় নোৱাৰিম নেকি মই কিমান কবিতা উঠিছো চাই নোৱাৰিছে শুনক আঁঠুত থুতৰি থৈ মোৰ চিতাৰ কাষত বহাৰ বাবে তোমাক আজি ভাল লাগিছিল সিদিনাও যিদিনা তুমি আৰু মই একাকাৰ হৈছিলো নদীৰ পাৰত নিৰ্জনতাৰ আৰে ঠিক যেন একেটিয়াৰ দৃশ্য ৰাঙলী আভাৰ সূৰ্যোদয় আৰু সূৰ্যাস্ত এই কবিতা ধুনীয়া লিখছা ছাৰ পুলিচ অফিচাৰেও ইমান ধুনীয়া কবিতা লিখিব পাৰে কাৰণ পুলিচো এজন মানুহ পুলিচৰো আৱেগ থাকে অনুভৱ থাকে আমিও মানুহ বসুমতাৰী লওক এই কবিতাটো মই আপোনাক দিলো জয় বুঢ়াই বাথৌ চাওঁ কি লিখিছে এইটো একে পঢ়ি ফলিব ধুনীয়া লিখি